মোৰ নাম জুৰি তালুকদাৰ। মই 255 নং LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ হয়। আজি মোৰ মোৰ বিৰুদ্ধে বহুত মিছা ষড়যন্ত্ৰ অভিযোগ দিছে। এইবোৰ মইতো তেনেকৈ ইমান নাজানো ক'ব, কিন্তু ইমান গবত মিছা মাতিছে, মই কি ক'ম আৰু যে কি অভিযোগ দিছে এইবোৰ সঁচাকৈ চব মিছা। আৰু মই ইয়াত 2005 চনৰ পৰাই চাকৰি কৰি আছোঁ, ইমান বছৰ হ'ল আজি। তাৰ পিছতো যে এনেকুৱা মিছা অভিযোগ মোৰ বিৰুদ্ধে দিব, মই সপোনতো ভাবি পোৱা নাছিলোঁ। আগে পিছেও এনেকৈ ষড়যন্ত্ৰ চলি আছিলে, কিন্তু এইবাৰ টু মাছ নিউজ চেনেল মাতি পেলাই তেওঁলোকে ক'লে যে কৈছে তেওঁলোকে মই আগত যাওঁ বুলি কৈছে। মইতো নোকোৱাকৈ যোৱা নাই। মই আজি যে গৈছোঁ, হেড টিচাৰ আছিলে, প্ৰেছিডেণ্ট আছিলে, মই কৈ পেলাই গৈছোঁ। মোৰ পৰীক্ষা শেষ হৈছে, লোৱা ক্লাছ ৱাইজ টিচাৰ আছে। তাৰপিছত পৰীক্ষাৰ মাজতো মই ইমান আগতেও যোৱা নাছিলোঁ, 11:30 প্ৰায় বাজিবই। আৰু মই বাটতো ৰান্ধনীক লগ পাইছোঁ। মই যেতিয়া যাওঁ বাটত মই ৰান্ধনীক লগ পাইছোঁ। তেতিয়া তেওঁলোকে মোক ক'লে, আমাক বা আজি আকৌ ফোন কৰি কিয় মাতিলে? যে মই প্ৰেছিডেণ্ট আছে বহি, তোমালোকক চাগে কিবা পুৰস্কাৰ দিব। তেনেকৈ মই হাঁহি মাতি মই গুচি গ'লোঁ। তাৰপিছতহে মই এনেকুৱা আচৰিত, মই সপোনতো ভবা নাছিলোঁ যে ইমান মিছা অভিযোগ মোৰ এগেইনষ্টে দিব। আমাৰ ইয়াত এভেইলেবল টিচাৰ আছে, ক্লাছ ৱাইজ টিচাৰ, হেড টিচাৰ ভগাই দিছে। সেই হিচাপে মই ক্লাছ 5টো লওঁ, আৰু ক্লাছ 5ত অলপ কৰ্চ বেছি থাকে, পঢ়া বেছি থাকে। সেই গতিকে মইতো অলপ ভালকৈ পৰীক্ষাটো ল'ব চেষ্টা কৰিম, যিহেতু কুৱেশ্যনো বেছি থাকে। আৰু তেওঁলোকক মই তেনেকুৱাতো ফাৰ্ষ্ট ৰিভিলেশ্যন পৰীক্ষা তেনেকুৱাতো নহয় যে পৰীক্ষাত কি আহিব কৈ দিয়া হয়, তেওঁলোকক ঘৰত পঢ়িব দিয়া হয়। আৰু তেওঁলোকে যদি নিজে নপঢ়ে আমি কেনেকৈ কি কৰিব পাৰিম? গতিকে এইটো চাওক, এইটো যিবিলাক অভিযোগ দিছে এইটো সম্পূৰ্ণ মিছা। তেওঁলোকে কিয় মোৰ বিৰুদ্ধে এনেকৈ লাগিব লাগে? আৰু ইয়াতো স্কুলখনত আৰু বেলেগ বহুততো অনিয়ম চলি আছে, সেই বিষয়ে কিয় নকয়? কেৱল মোৰ পিছতে কিয় লাগি আছে? ইয়াৰ কাৰণটো মোক লাগে। এতিয়া অভিযোগটো মই বহুত দিব পাৰোঁ, কিন্তু মই কি ক'ম কওকচোন? চবতো তেনেকুৱাই, আজিকালি চব স্কুলতো তেনেকুৱাই। মই কি ক'ম, কাৰণ মইতো সাধাৰণ টিচাৰ হয়, ইয়াতো মই চাকৰি কৰিব আহোঁ। ইমান ৰাজনীতিটো মই নাজানো, আৰু কি ক'ব লাগে নালাগে মোৰ ক'ব লগা বহুত থাকি গ'ল। যদি মোৰ এগেইনষ্টে আকৌ যদি কিবা কয়, তেতিয়াহ'লে মই আৰু কথা আগবঢ়াম। এইটো মোৰ কথা থাকিল। গতিকে মই আজি ইমানতে এইখিনি সামৰিব খুজিছোঁ, যাতে এনেকুৱা টিচাৰক মানসিকভাৱে হাৰাশাস্তি নকৰে। টিচাৰক মানসিকভাৱে হাৰাশাস্তি কৰিলে ষ্টুডেণ্টৰে ক্ষতি হ'ব, এইটো টিচাৰৰ নহয়। গতিকে এভেইলেবল টিচাৰ থকাৰ পিছত ক্লাছ ৱাইজ টিচাৰ ভগাই দিছে। এইটোনো এজন টিচাৰৰ এগেইনষ্টে কিয় লাগিব লাগে? ইয়াৰ পিছত কি যুক্তি আছে, কি কথা আছে? এইটো মোক লাগে, তেওঁলোকে খুলি কওক। আৰু মই যে ক্লাছ 5ত পঢ়াওঁ, ক্লাছ 5ৰ গাৰ্জেনেহে ক'ব। বাকী ক্লাছৰ গাৰ্জেনবিলাকে ইয়াতে কোৱাৰ কি যুক্তি আছে? তেওঁলোকে মোৰ বিষয়ে কি জানে? চবেই মিলি যে ক'ব মইতো তেওঁলোকৰ ল'ৰা ছোৱালীক নপঢ়াওঁ, তেওঁলোকৰ সেইবিলাক গাৰ্জেনো এগেইনষ্টে কৈছে। নিশ্চয় তেওঁলোকক কোনোবাই লগাই দিছে, তেওঁলোকৰ পিছত কোনোবা মানুহ আছে, নহ'লেতো নকয়। কেনেকৈ ক'ব? নহ'লে আচলতে ক'বলৈ মোৰ বিষয়ে কিবা কয়, তেতিয়াহ'লে মই মাত মাতিব বাধ্য হ'ম। মোক বাধ্য নকৰাব। মই এইখিনিতে শান্ত হ'ব খুজিছোঁ। নমস্কাৰ।